হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া ৰাতিপুৱা উঠি গা পা ধুই আজৰি কাম বন সকলো কৰিলোঁ। কৰি গা পা ধুই আজৰি হৈ চাহ পানী খালোঁ। খাই এতিয়া আজি ভাবিছোঁ মাৰ ঘৰলৈ যাম। তাকে ভাবিছোঁ মাৰ ঘৰলৈ যাম যি গতিকে মোৰ পাচলিৰ বাগিচাখনত জলকীয়া কেইটামান লাগিছে, তাকে বোলো দুটামান মাৰ ঘৰলৈ লৈ যাওঁ। বেছি লগা নাই বাৰু, পাচলি বুলিলেও বিশেষ একো নাই। জলকীয়া আছে, বেঙেনা আছে, বাকী আৰু সেয়া ভেন্দি দিছিলোঁ। ভেন্দিখিনি ডাঙৰ হোৱা নাই, গজালি ওলাইছে, আৰু পালেং শাক অলপ আছে, আৰু তিয়হ মানে এটা দুটা সৰু সুৰাকৈ জালি পেলাইছে। আৰু বাকী এয়া মই মাত্ৰ 4টা জ্বলা ছিঙিছোঁ, বেছি লগাও নাই, 7-8টামান আছে বাৰু। তথাপিও মই গোটেইখিনি ছিঙি দিবৰ কাৰণে বেয়া লাগে, সেয়ে মই 4টা ছিঙিলোঁ। দুঘৰ মানুহ দুটা দুটাকৈ ভগাই দিম। এইফালে মই জলকীয়া ছিঙি অহালৈকে নিয়ৰে এইফালে ওলাই মেলি ৰেডি। নিয়ৰক এয়া দেউতাকে ৰেডি কৰাই দিছে। বাকী এয়া চাওকচোন, মোৰ নিজে কৰা খেতি মানে যি নহওক মই 4টা হ'লেও জ্বলা ছিঙিছোঁ। মোৰ মনটো কিবা এটা ভাল লাগিছে, কিবা খোৱা বুলি কথা নাই আৰু কিবা এটা মনৰ এটা ফূৰ্তি। দুঘৰ মানুহ আছে, এটা খুৰাহঁতক 2টা দিম আৰু মাহঁতক 2টা দিম, দুটাকৈ ভগাই দিম। মাত্ৰ 4টা জলকীয়া ছিঙিছোঁ, ছিঙিবও কিবা এটা বেয়া লাগে। তথাপিও যাম যি গতিকে 2টামান ছিঙিলোঁ। বাকী এইফালে নিয়ৰেটো ওলাই মেলাই ৰেডি, সি বৰ ফূৰ্তি মামাকচৰ ঘৰত যাবলৈ। এইফালে ময়ো বাৰু ৰেডি হৈ লওঁ, নহ'লে দেৰি হৈ যাব। বাকী এয়া মই ওলাই মেলি ৰেডি হ'লোঁ। মানুহজনে যি গতি আমাক থৈ আহিব, আহি তেওঁ আৰু মানে ডিউটিলৈও যাব, সেয়ে আহিলোঁ। বাকী এখন তামোলো খাই লৈছোঁ। তামোলখন আচলতে মোৰ বহুত প্ৰিয়, তামোল মই খাওঁৱেই। বাকী এয়া আমি আহি পালোঁহি বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলিখন যে আজিকালি কিবা এটা বেলেগ হৈ গৈছে। আগতে মানে এইবিলাক বনোৱা নাছিল, এতিয়া এইবিলাক নতুনকৈ বনালে। অকলে আহিলে চাগে চিনিয়ে নাপাম, তাকে বহুত বেলেগ হৈ গৈছে। বাকী আমি এয়া আহি পালোঁ বাইহাটা চাৰিআলি। আৰু বাকী এয়া মানুহজনৰ কামৰ পৰা ফোন কৰি থকাৰ কাৰণে তেখেতে মানে দেৰি হয় যে, সেয়া ভাইটিক মাতি দিলোঁ, সি আহি পেলাই লৈ যাব আধাৰ পৰা। বাকী এয়া মানুহজনে আমাক আদাত নমাই দিলে। বাকী এয়া ভাইটিৰ লগত আহি আছোঁ, আহি ঘৰ পোৱা নাই। সি পাম আৰু বেছি সময় নাই। ইমান ধূলি যে ৰাস্তাত, বাপৰে বাপ, ধূলিৰ কাৰণে আহিব কিবা মনে নাযায়। তথাপিও নিয়ৰৰ কাৰণে আহিব লগা হৈছে। এয়া ঘৰ আহি পালোঁহি, আহি বহিছোঁ, ইমান ধূলি। এইফালে নিয়ৰে লাজতে মানে সি মানে ঘৰত যে আলহীও আছে সেইকাৰণে সি অলপ লাজ পাইছে। বাকী এয়া আইতা খুৰীমা সকলোবোৰ আছিলে ঘৰত, বহুখিনি মানুহ আছে, তাৰ সেইকাৰণে লাজ লাগিছে। মা দেউতাহঁতক বাৰু, ভাইটি ভণ্টিহঁতক লাজ নকৰে, আইতাহঁতকো লাজ নকৰে। বাকী বেলেগ আলহীও আছিলে, সেইকাৰণে সি লাজতে মানে মিলিব পৰা নাই। এয়া চাওকচোন। বাকী এইফালে এয়া গাহৰিৰ কাৰণে আনি থৈ দিছে দেই, কিন্তু ঘৰৰ কাৰণে অনা নাই। ঘৰৰ কাৰণেতো আৰু ইমানবোৰ বস্তু নালাগে। তাকে আইতায়ে 2টামান ভালকৈ বাছি লৈছে মানে ঘৰত খাবৰ কাৰণে। এয়া গাহৰিৰ কাৰণে এনেকুৱা আনি থৈ, সিহঁতক যিহেতু খাদ্যটো বেছি লাগে। বাকী এয়া চাহ পানী খাই মেলি আজৰি হৈ এইবাৰ আহিলোঁ ভাইটিৰ লগত আইতাহঁতৰ ঘৰত ছজনা পাৰিবৰ কাৰণে। আইতাই মাতি আহিছিলে ছজনা আনিব, ময়ো ভালে পাওঁ এইবিলাক বস্তু পাৰিব আহি, সেয়ে এয়া ভাইটিৰ লগত আহিলোঁ ছজনা পাৰিবলৈ। এয়া ওপৰত বান্দৰটোক দেখিছেনে, গছৰ ডাল বগাব ধৰিছে। এয়া বান্দৰ নহয়, ভাইটি হয়, সি গছৰ ওপৰত উঠি এনেকৈ ছজনা পাৰি আছে। আমিতো আৰু উঠিব নোৱাৰোঁ। বাকী মই ইয়াত তলতে ৰখি আছোঁ ছজনাখিনি বুটলিবৰ কাৰণে। এনেকৈ কিবা এটা গছৰ পৰা বস্তু পাৰি খোৱা মজাটোৱে বেলেগ নহয়নে বাৰু। বাকী বাৰু কিনি খোৱা হয়, তাত খাওঁ কিনি হ'লেও, তথাপিও আৰু এনেকৈ পাৰি খোৱাৰ মানে মজাটোৱে বেলেগ, ভাল লাগে কিবা এটা। এইবোৰ পৰিৱেশ মোৰ লাগব দেই। ইডালৰ আইতা গোটেইকেইডাল কাটবা লাগব, তোমালোকেও খাবানে? লাগিবই। বেছি দেখোন লাগা নাই, দেখা দিওঁ বকা নাই দেখোনে। সেইকাৰণে কম লাগছি। আমি ছজনা পাৰি থাকোঁতে আইতাও আহিল ছজনা বুটলিবৰ কাৰণে। এয়া মোৰ আইতা হয়। বাকী এয়া আমি আছোঁ ছজনা বুটলি, ভাইটিয়ে পাৰিলে কেইবাখিনিও ছজনা বুটলি ল'লোঁ। এনেকৈ কিবা গছৰ বস্তু বুটলি মই যে কিমান ভাল পাওঁ এই পৰিৱেশটো, কিন্তু উপায় নাই দিয়কচোন, তাতে নাই যে গতিকে এনেকৈ কিনি চিনিয়ে খোৱা হয়। এইফালে ছজনা পাৰি মেলি আকৌ যাম মাৰ ঘৰলৈ বুলি। এয়াই আৰু, ইয়ালৈ আহিলে এবাৰ মাৰ ঘৰ, এবাৰ খুৰাহঁতৰ ঘৰ,
এনেকৈ ইফাল সিফালকৈ আহি থকা যায়, সেইকাৰণে মানে সময়খিনি কেনেকৈ পাৰ হৈ যায় গমেই নাপাওঁ। ইয়াৰ পৰা যে মানে নিজৰ ঘৰলৈ শুৱালকুছিলৈ যাব মনে নাযায়, কাৰণ ইয়াতে গোটেইখিনি মানুহ থাকে, লগ পাওঁ, মানে কেনেকৈ দিনটো পাৰ হয় গমেই নাপাওঁ। আমাৰ তাত যি গতিকে মানুহো নাই, তেনেকৈ অকলে অকলে থাকিব লাগে, সেয়ে পৰিৱেশটো কিবা এটা ভাল নালাগে। চবেই নিজৰ নিজৰ কামত ব্যস্ত হয়, মানুহ নোহোৱা নহয়, আছে বাৰু, তথাপিও নিজৰ নিজৰ কামৰ কাৰণে কোনো কাকো সময় দিব নোৱাৰে যে। আইচক্ৰীম লাগে, এইটোক মাথা খাই দিছে আইচক্ৰীম বিচাৰি বিচাৰি, সেইফালে বেপাৰী অহা নাই আইচক্ৰীমৰ। আইচক্ৰীম ব'লা, ৰ'দ ৰ'দ দিছে জান, আহা। আইচক্ৰীম বেপাৰী আহিলে নিজে আহিব, আহা। অমিতাডালৰ অৱস্থা নাছে এতিয়া, আহিব জান। লৈ ঘৰ আহি পাই মায়েক ছজনা তজনা মই বাচি কুটি দিলোঁ বাৰু। অকলে অকলে কষ্ট হয়, ইহঁতৰো বহুত কাম থাকে, সেইকাৰণে এইফালে আমাৰ এই নিয়ৰক দেখিছেনে, ইয়ালৈ আহিলে মানে সি এনেকৈ থাকে। মোৰ যে কিমান ভয় লাগে ক'ৰবাত পৰি হৰি যায় বুলি, তথাপি মানে সেইবিলাক মাথাই নামাৰে। এইফালে আইচক্ৰীম লাগে মানে দেউতাহঁতে কাম কৰি আছে, সি মানে শান্তি দিয়া নাই, আইচক্ৰীম বিচাৰি বিচাৰি। আইচক্ৰীম বেপাৰী নাহিলেনো তাক ক'ৰ পৰাই দিয়ে ভাইটিয়ে, তথাপিও কৈছে গধূলি আনি দিম বুলি, তথাপিও মানে সি মান্তি নহয়, তাক লগাটো মানে লাগিবই আৰু। ইমান তাৰ দাদাগিৰি মানে ইয়ালৈ আহিলে। বাকী এয়া ভণ্টিয়ে সিজাই আছে গাহৰি দানা এনেকৈ আৰু। আমাৰ ঘৰত বহুত কাম, মানে খেতি কৰা মানুহ, সেইকাৰণে ঘৰ দুৱাৰবোৰো অলপ বেছি যে। বাকী আজি ভিডিঅ'টো ইমানখিনি আছিল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ।